হায়রে 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 না কহিলে প্রাণ যায় রে। সেইটো চাইডে চলি আছে শ্বুটিং আৰু আমি এনেকৈ চাই আছোঁ। বহুত বেছি দৰ্শক হৈছে, গতিকে আৰু চাই আছোঁ, এনজয় কৰি আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আৰু এতিয়া উৰাবগৈ ড্ৰোন। সারা রাতি ঝুমুর খেলে ভিনুসরে বিদায় লেথি রে। এইফালে আমাৰ ভাইটি আছে, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম গৌতম কৰ্মকাৰ। আপোনালোকক অকণমান নাচনীকেইটাই দেখাই দিছোঁ। এইফালে নামটো কৈ দিয়া। এইফালে 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 আছে বাইদেউ, চাই দিয়ক চাই দিয়ক ক'ত গৈছে। এইফালে আছে বাইদেউ, জোৰ জবস্তি। বাকী আৰু এইফালে আছে। অঁ বঢ়িয়া, অৱশেষত দেখালোঁ। আৰু এইফালে আছে আমাৰ ককাইদেউ, দাদা। আজি দাদাৰ ঘৰলৈকে আহিছিলোঁ। আজি আহিছোঁ মই ভিডিঅ' শ্বুটিং চাবৰ কাৰণে আৰু আপোনালোকক দেখাবৰ কাৰণে। ভিনচিৰিয়া গানৰ আজি ভিডিঅ' শ্বুটিং হ'ব, সেয়া আপোনালোকক দেখাম। আৰু এইফালে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে জয়ন্ত ব্লগছ A to Z। আৰু আজি মই উপস্থিত আছোঁ বৰ্তমান চৰাইদেউ ডিষ্ট্ৰিক্টৰ বেলেংবাৰী কিবা গাঁও এখনত। বাকী আৰু ইয়াতে মানে আমাৰ আজাদ দাদুৰ লগত আহিছোঁ, কিবা এলবাম ছঙৰ কিবা শ্বুটিং এটা আছে। গতিকে আৰু দাদুৱে লগ ধৰিলে, যিহেতু ময়ো আহিলোঁ। আৰু আপোনালোকক ইয়াত শ্বুটিংনো কেনেকুৱা হৈছে, কি কথা অকণমানকৈ দেখাবলৈ চেষ্টাহে জাষ্ট কৰি। বাকী আৰু ভিডিঅ'টো যি ধৰণে বনাব লাগে সেইধৰণে হ'বলৈ নোৱাৰিব পাৰোঁ, আৰু আপোনালোকৰ মাজত ক্ষমা প্ৰাৰ্থ। বাকী আৰু ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আৰু চেনেলত যদি কোনোবা নতুন চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী আৰু চাই থাকক। আৰু এতিয়া আমি লোকেশ্যন বিচাৰি বিচাৰি গৈ আছোঁ। মানে লোকেশ্যন ছেট কৰা আছে, চ' তালৈকে মানে অকণমান খোজকাঢ়ি যাব লাগিব। গতিকে লোকেশ্যনত গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। চাই থাকোঁ ভিডিঅ'টো, ভাল লাগিছে লাইক কৰি দিব, আৰু নতুন যদি ছাবস্ক্ৰাইব কৰি দিব। সেইটো চাইডে চলি আছে শ্বুটিং আৰু আমি এনেকৈ চাই আছোঁ। আৰু এইফালে দৰ্শক চাওঁ, বহুত বেছি দৰ্শক হৈছে। গতিকে আৰু চাই আছোঁ, এনজয় কৰি আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আৰু এতিয়া উৰাবগৈ ড্ৰোন। এতিয়া চোৱাচোন তললৈ চোৱা। চাইডে আছে আমাৰ ঢুলীয়া, নামটো কৈ দিয়ক। পূৰ্ণকান্ত মানকি। পূৰ্ণকান্ত মানকি, হয়। বঢ়িয়া। এতিয়া শ্বুটিঙৰ লোকেশ্যনটো চেঞ্জ হৈছে এইফালে, সেইটো চাওক। বহুত মানুহ আহিছে কিন্তু দেই, মানে চাবৰ কাৰণে। বাকী আৰু সেয়াই থুলমূলীয়াভাৱে দেখাই আছোঁ। হা এইফালে আমাৰ ভাইটি আছে, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম গৌতম কৰ্মকাৰ। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীজাদিত্য মানকি। বঢ়িয়া। আজি কি হৈছে ইয়াত? আজি ঝুমৰ নাইছে। ঝুমৰ নাইছে? তুমি নানাচা? নাচিব মন নাযায়। জানা নাই নাচিবলৈ? সেইটো কোৱা আগত। নাজানো। তুমি জানা নাই? মই নাজানো। আৰু কি ক'লা? মন নাই যোৱা?
বঢ়িয়া हरे 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 हा ना कोहिले प्राण जाय रे जाति करे रीति नीति আৰু এইফালে আছে আমাৰ মৰমৰ দাদু আৰু আজি ইয়ালে দাদুৰ লগত আহিছোঁ যোনটো গানৰ এলবাম শ্বুটিং চলি আছে বাকী আৰু দাদুৰ লগত আহিলোঁ আৰু আপোনালোকক দাদুৱে এই যোনটো গানৰ শ্বুটিং বৰ্তমান চলি আছে সেই তাৰে মানে দুটি লাইন আপোনালোকক শুনাব আপোনালোকে শুনিব গাই দিব সারা রাতি ঝুমুর খেলে ভিনু সরে বিদায় লেথি রে সারা রাতি ঝুমুর খেলে ভিনু সরে বিদায় লেথি রে हमने कर कला किस्ती बड़ी रे सुंदर सखी রাখবে সবেরে যতন করি हमने कर कला किस्ती बड़ी रे सुंदर सखी রাখবে সবেরে যতন করি বঢ়িয়া বাকী আৰু আজি যেহেতু শ্বুটিং চলি আছে আৰু আপোনালোকৰ মাজলে সোনকালে আহি আছে ভিডিঅ'টো আপোনালোকে চাব A few moments later শ্বুটিঙত আহি বেমাৰ হৈ গ'লোঁ গাইছ শ্বুটিঙত ইমান জোচত আহিলোঁ কিন্তু মানে কি ইমান ৰ'দ দিলে মানে ৰ'দত মানে পূৰা মাথা বিষ হৈ গ'ল কি কৰিব আৰু গাড়ীতে অকণমান বহি দিছোঁ মানে মস্ত মাথা বিষাইছে আৰু ভিডিঅ'টো আৰু সেইকেইটা বহি আছে আৰু এটা শ্বুট আছে সেইটো শ্বুট ল'লে আৰু আজৰি আৰু এনেকৈ গাড়ীত বহি আছোঁ আৰু এয়া ভিডিঅ' ৰেকৰ্ড কৰোঁতে আন্ধাৰে হৈ গ'ল আৰু এতিয়া ফাইনেলি হৈছে আৰু সমাপ্ত এতিয়া চবে ঘৰ মোৱা হ'ব লাষ্ট ফিনিচিঙত আপোনালোকক অকণমান নাচনীকেইটাই দেখাই দিছোঁ এইফালে নামটো কৈ দিয়া এইফালে এইফালে বঢ়িয়া বাকী মানে আজি বহুত কষ্ট কৰিছে তেখেতলোকে এইফালে আছে বাইদেউ চাই দিয়ক ক'ত গৈছে এইফালে আছে বাইদেউ জোৰ জবস্তি বাকী আৰু এইফালে আছে সেইকেইটা হাই বুলি কৈ দিয়া বঢ়িয়া দেই বঢ়িয়া অৱশেষত দেখালোঁ আৰু এইফালে আছে আমাৰ ককাইদেউ দাদা আজি দাদা ঘৰলৈকে আহিছিলোঁ আৰু শ্বুটিংটো যিহেতু উপভোগ কৰিলোঁ আৰু বাকী আৰু আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ বাকী আৰু ককাইদেউৰ পৰা অকণমান দেৰিকৈ দুটা লাইনমান গান শুনিম এতিয়া নুশুনো এতিয়া মানে অকণমান ভাগৰো হৈছে ঘৰতে শুনিম আৰু বাকী আপোনালোকক লগ পাই এই গানটো চাবলৈ হ'লে যদি অৰিজিনেল লাইভ চাবলৈ হ'লে মানে হেৰি দীনা কৰ্মকাৰ অফিচিয়েল চেনেলত চাব হয়তো 30 আগষ্টত হয়তো ৰিলিজ হ'ব পাৰে মানে দীনা কৰ্মকাৰ দীনা কৰ্মকাৰ দীনা কৰ্মকাৰ অফিচিয়েল চেনেল ঠিক আছে আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অকণমান মৰম দিব চাই থাকক